নমস্কাৰ বন্ধু বান্ধৱীসকল, তোমালোক সকলোকে মোৰ ফেচবুকৰ নীলকণ্ঠ পেজটোলৈ আৰু ইউটিউবৰ AS05 নৱজ্যোতি বৰা চেনেললৈ স্বাগতম জনাইছোঁ। আজি তোমালোকক মই নুমলীগড় শোধনাগাৰৰ মূল প্ৰৱেশদ্বাৰখন দেখাবলৈ চেষ্টা কৰিম। অনুগ্ৰহ কৰি স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই যাবা। ব'লা তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। গোলাঘাটৰ দিশৰ পৰা আহিলে তোমালোকে প্ৰথমতে মাৰ্কেটিঙৰ গেটখন পাবা। যিহেতু মোৰ ঘৰ দেৰগাঁৱত, মই ভিতৰ ৰাস্তাইদি আহোঁ, সেইকাৰণে মই প্ৰথমতে মাৰ্কেটিঙৰ গেটখনেই পাওঁ। সেইটো তোমালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া হৈছে মাৰ্কেটিঙৰ গেটখন। দেখিবলৈ পাইছে নুমলীগড় শোধনাগাৰৰ এটা সুন্দৰ নষ্টালজিক দৃশ্য। চাৰিওফালে সেউজীয়া গছ গছনি, তাৰ মাজে মাজে মানে এটা প্ৰাকৃতিক পৰিৱেশৰ মাজত নুমলীগড় শোধনাগাৰটো স্থাপিত কৰা হৈছে। তোমালোকক মই ছাইডৰ পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিম। বাওঁফালে দেখিবলৈ পাইছে সেউজীয়া সেউজীয়া চাহৰ বাগান, তাৰ মাজে মাজে মানে এটা সেউজীয়া পৰিৱেশৰ মাজত দেখিবলৈ পাইছে শাৰী শাৰীকৈ যোনবোৰ গধুৰ যান বাহনৰ প্ৰাকৃতিকৰ মেটেলৰ যোনখন মানে গেট হয়, এইফালে তোমালোকৰ গধুৰ মানে যোনবোৰ যান বাহন এইফালে যাবলৈ দিয়া হয়। আহি আছোঁ আমি লাহে লাহে, যিহেতু এইটো ৰাস্তাত মানে 40ৰ ওপৰত গাড়ী চলোৱাটো মানে মানা আছে। সেইটো মানে ৰাস্তাটো সৰু, দুই পাশে মানে এনি টাইম গাড়ী ৰখিয়ে থাকে, ডাঙৰ ডাঙৰ গাড়ী। সেয়া আহি পাইছোঁহি আমি নুমলীগড় মেইন শোধনাগাৰৰ যোনখন প্ৰৱেশদ্বাৰ। সেইটো মানুহক মই দেখাবলৈ পৰিৱেশটো চেষ্টা কৰিম। চোৱা, যিহেতু বহুত কষ্ট কৰি ভিডিঅ'টো বনাইছোঁ, বাইক চলাইছোঁ, তাৰ মাজতে মই কৰ্মব্যস্ততাৰ মাজতে ভিডিঅ'টো বনাইছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় সকলোৰে ভাল লাগিল। ভিডিঅ'টো চাই যদি ভাল লাগিল লাইক এটা দিবা, ভিডিঅ' বনোৱাৰ পিছত যাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা।